Actually, কথাটো হ'ল যে মানে দাদা আপুনি একচুয়ালি বানানটো কওকচোন কি হৰে প্ৰকৃততে কথাটো হ'ল আপোনাৰ বস্তু নাই কি হৰে কেলা মেইন কেলা ইয়ো কেলা তই কেলাটো ভনি কেলাটো মা আগৰ ব্লগটোত আপোনালোকে কি হ'ল দেখিলে বাকি যি কি নহওক আজি আকৌ ব্লগ বনাবলৈ হতে মই এজন বিখ্যাত ৰেপাৰ এমসি স্টান নহয় 10 নম্বৰ কপিও নহয় এমসি ডেনক লগ পালো বলকচোন আজি তেওঁৰ লগতে মই আপোনালোকক চিনাকি কৰা দিছো তো গাইস আপোনালোকে হতে এক্সাইটেড হৈ আছে মই আজি কাক লগ পালো বলক তেতিয়ালে যে আমি এমসি ডেনক অকমান লগ কৰিলো এফালে দাদা নমস্কাৰ এমসি ডেন 50 টকা দাদা আপোনাৰ পইচাটো দি দিব কোন ও দাদা ৰব আপুনি চকুটো কমাই অকমান ৰখিলক অকমান আতল দেই আপোনাৰ এতিয়া কওক চিনাকি দিয়াৰ প্ৰয়োজন নাই কাৰণ কোনো চিনি নাপাই চাগে 50 টকা 50 বাকি দাদা মানে আপোনাৰ সৰু পৰা এই প্ৰতিভা আছে নেকি কিহৰ ৰেপ কৰা এইটো কথা নহয় আচলতে কথাটো হ'ল যে দাদা আপোনাৰ ভস্ত নাই কি হ'ল কথাটো হ'ল যে নাই একচুয়ালি কথাটো হ'ল যে মানে দাদা আপুনি একচুয়ালি বানানটো কওকচোন প্ৰকৃততে কথাটো হ'ল যে মানে কি হতে মই চানা খাওঁ খুব জ্বলা ন পুৰা তাত কেলাটো অকল চকুৰ কাৰণে সোমাই আছে 50 টকা 50 আচলতে কি হ'ল হতে জ্বলা চানা খাইছিলো খুব পুৰে মই তেতিয়া কি কৰোঁ কৈ থাকোঁ মাক কওঁ মা পিয়ালা দিছে পানীটো পিন্ধে এনেকৈ আৰু মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল 50 টকা 50 এমসি ডেন এমসি এক মিনিট ৰ'ব দেই ৰেপ কৰা ৰেপ কৰক বাকী দাদা ৰ'ব আপুনি ইয়াতে অকণমান এতিয়া আমাৰ দৰ্শকক ৰেপ চং এষাৰি গাই শুনাই দিয়কচোন আপোনাৰ বস্তু নাই কি হৰে এমসি ডেন 50 টকা ৰাইচ ৰেপ চংটো গাইছোঁ দেই অকণে আনে অমিতা আমিনা এনে আম দাঙি মাৰো এইটো কি কয় অভদ্ৰামি ক'ব লাগিছে ৰেপ চংটো গা দিলে আপোনালোকে শুনিলে এতিয়া দাদা আপোনাৰ অকণমান এই পিন্ধি থকা এইডাল আৰু মূৰত এখন কি মাৰি আছে আপুনি ফেশ্বন বুলি কয় ন তাৰপিছত বাকী আপোনাৰ এইডালৰ দামটো জনাবচোন আমাক 50 মানে লাখ নেকি 50 হাজাৰ 50 মানে কি 50 টকা চোলাটো আচলতে দাম হৈছে 4 লাখ 4 লাখ টকীয়া চোলা কথাটো শুনা ব্ৰ কোৱা 3,99,600 নাই লোৱা 4 লাখলৈ 3,99,600 কম বাকী দাদা এতিয়া আপোনাৰ নিজৰ এটা ৰেপ চঙেৰে মই আজি ভিডিঅ'টো শেষ কৰিব লৈছোঁ এটা গান এটা যাতে গাই দিয়ে আৰু এমসি ডেন সি কয় উঠ কেলা সি কয় হুট কেলা মই কওঁ নুঠো কেলা তই যা হুট কেলা মায়ে কয় চুট কেলা তই ফুট কেলা মই ক'লো উঠলো কেলা মোৰ চাহ ক'ত কেলা ৰ'ব দাদা এক মিনিট ৰ'ব আপুনি কেলাটো চবতে লগাইছে যে এমসি ডেন কেলা মেইন কেলা ইয়ো কেলা তই কেলাটো ভনি কেলাটো মা গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ ভিডিঅ'টো এটা লাইক কেলা ছাবস্ক্ৰাইব কেলা